লাইন পাতি থিয় হৈ আছে তোমালোকে কি কৰা যোৱা মজা লোৱা যোৱা समझ रहे हो समझ रहे हो आप समझ रहे हो ना আজিকালি অসমত মিয়া খালিফাৰ দৰকাৰ নাই লৰাই মিয়া খালিফা হৈ গৈছে কি জীৱন তুমি কাষতে কেলা এতিয়া আৰু ছোৱালীৰ দৰকাৰেই নাই এতিয়া ল'ৰা ষ্টিক হৈছে ছোৱালী যোৱা ইয়াত কিয় আছা যোৱা যোৱা আৰে যোৱা নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে আই মিনছ মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে নেগেটিভ নলৈ ল'ব পাৰে নেগেটিভ ল'লে বা মোৰ কি হয় না নেগেটিভ ল'লে বা কি এনেকৈ আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ অলপমান আগতে এটা ভিডিঅ' দেখিলে আপোনালোকে লিপছ কিশোৰ এতিয়া মই ভাবিছোঁ যে আৰু ছোৱালীক বিয়া নকৰোঁ মই ল'ৰাকে বিয়া কৰিম বেহাঞ্চত লাউৰা ও শুনা সিঙ্গল আছো পটোৱা যদি পটোৱা নহলে বেলেগে পতাই ল'ব কি কৰে এইটো এটা দিমাগ গৰম কৰি আছে কোনোবা সিঙ্গল ল'ৰা আছে যদি তাৰ ওচৰত যাবাচোন আৰু এইটো লৈ যাবা লগতে দিবা একদম কেলি দিবা একদম जोर जोर से बोल के लोगों को स्कीमें बता दे বন্ধুসকল এতিয়া আপোনালোকে চাব পাৰো নিউ মানে তলৰ ভিডিঅ' তলৰ আছে মোৰ ভাল লাগিছে এইটো যোগাও ভাল লাগিছে আৰু ভিডিঅ' কৰাটোও মোৰ ভাল লাগিছে কিন্তু তোমালোকে এইটো যদি লাংটা হৈ কৰিলা হয় আৰু ভাল লাগিলে হয় হয়নে আৰু ভাল লাগিলে হয় পানী আছে মাছ নাই জংঘল আছে বাঘ নাই হাতৰটো কি হয় কমেন্ট কৰি জনাবাচোন নি আছে কি পানী আছে বুজা নাই মই আৰু এবাৰ কোৱাচোন পানী আছে মাছ নাই জংঘল আছে বাঘ নাই হাতৰটো কি হয় কমেন্ট কৰি জনাবাচোন ঠিক আছে পানী আছে মাছ নাই আৰু জংঘল আছে বাঘ নাই ঠিক আছে এইটো তো ঠিক আছে এইটো মানে তহঁতে তো এইটোতো মৰদৰ কৰিলে এইটো মানে ছোৱালী হয় এইটো ছোৱালী এনসাৰটো ৰিয়েল এনসাৰ কৈ দিলোঁ মই জংঘলত যে কেলাকেলি হয় এইটোতো তোমালোকে জানাই বেছি জংঘলত গ'লে আৰু বেছি কেলাকেলি হয় হয়নে আৰু কেলাকেলি এইটো লাভে হয় সকলোৰে লাভে হয় হয়নে বাৰু মই হিটৰ কথা কোৱা নাই মই বাঘৰ কথাহে কৈছোঁ দম আছে যদি সন্মুখত কথা কোৱা কাৰণ পিছততো কুকুৰেহে বুকে সন্মুখত গ'লে যে তহঁতৰ মুখৰ গন্ধ তহঁতৰ ওচৰত যোৱাই নাযায় খালি কৰি থাকা কিয়া 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 দম নিদিবিচোন যি ছোৱালী দম দিয়ে না তাৰ বয়ফ্ৰেণ্ডে সদায় জংঘলতে লৈ যায় যোনবোৰ ল'ৰাই জোখতকৈ বেছি লেভেল মাৰে সেইবোৰ ল'ৰাৰ প্ৰায় ভাগ সৰু থাকে অকাতটো বে মানে মই বুজিছোঁ অকাতৰ কথাটো নকবাই বাপৰ টকা দি ল'ৰাহঁতে যিটো কেটিএম কিনি ঘূৰি ফুৰি থাকে আৰু সেইটো কেটিএমত উঠাৰ কাৰণে তোমালোকৰ সকলো বস্তু তোমালোকে দি দিয়া আৰু আমাৰ ওচৰত লেভেল মাৰি থাকা এনেকুৱা কি বস্তু আছে যিটো মহিলাসকলে ক'ৰবাত গ'লে দেখুৱাই লৈ যায় আৰু পুৰুষসকলে আনে নেদেখাকৈ লৈ যায় কমেণ্ট কৰি ক'ব মানে ঠিক আছে মহিলাহঁতে মানে দেখাই লৈ যায় আৰু ল'ৰাহঁতে মানে নেদেখাই লৈ যায় হয় না এইটো तू समझा हाँ नहीं तू समझा नहीं
গাইজ আজিৰ ভিডিঅ'টো ইমানলৈকে ভিডিঅ'টো যেন কোনো ঘাট পাতি নলয় আৰু ল'লে বা কি আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আজিৰ কাৰণে বাই বাই